ফেচবুকত কাৰোবাক কমেণ্ট লিখি চেণ্ড কৰাৰ পিছত যদি মেছেজটো নাযায় আৰু স্ক্ৰীনত দিয়াৰ ধৰণে আপোনালোকে প্ৰব্লেম ফেচ কৰিছে, তেতিয়া সেই প্ৰব্লেমটো নাইকিয়া কৰিবৰ কাৰণে কি কৰিব লাগে তাৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো লাষ্টলৈকে বা শেষলৈকে আপোনালোকে চাই যাব বুলি মই আশা ৰাখিলোঁ, কিয়নো শেষলৈকে চালেহে আপোনালোকে প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব লাগে তাৰ বিষয়ে আপোনালোকে গম পাব। প্ৰথমে ফেচবুকলৈ গ'লোঁ। ফেচবুকলৈ গৈ যিকোনো এজনক ভেৰি নাইচ বুলি লিখি চেণ্ড কৰিলোঁ। চেণ্ড কৰাৰ লগে লগে এনেকৈ ইছ্যু সৃষ্টি হৈ আহে। সেইটো প্ৰথমে স্ক্ৰীনশ্বট মাৰি ল'ব লাগে। স্ক্ৰীনশ্বট মাৰি বেক কৰিব লাগে। বেক কৰাৰ পিছত প্ৰফেশ্যনেল ডেছবৰ্ডলৈ যাব লাগে। প্ৰফেশ্যনেল ডেছবৰ্ডলৈ গৈ আপোনাৰ এই যে তলত যে টুলছ ছাপৰ্ট ছেটিং লিখা যে আছে, ছাপৰ্টত ক্লিক মাৰি দিব লাগে। ছাপৰ্টত ক্লিক কৰাৰ পিছতে স্ক্ৰীনত এনেকৈ আহিব। তাৰে ৰিপৰ্ট এ টেকনিকেল প্ৰব্লেম এইটোত ক্লিক মাৰি দিব লাগে। ক্লিক কৰি দিয়াৰ লগে লগে স্ক্ৰীনত এনেকৈ ওলাই আহিব। এই পেজৰ ইনক্লুড ডণ্ট ইনক্লুড এই দুটা অপশ্যন আহে। তাৰে ইনক্লুডত টিপিব লাগে। ইনক্লুডত টিপি যিহেতু আপোনাৰ কমেণ্ট বা মেছেজতহে আপোনাৰ খেলিমেলিটো হৈছে, গতিকে এই যে আপোনাৰ মেছেজ যে আছে এই মেছেজত ক্লিক মাৰি দিব লাগে। মেছেজত ক্লিক কৰাৰ পিছত স্ক্ৰীনত এনেকৈ ওলাই আহিব। তাৰে একদম তলত আপলোড ফ্ৰম ফোন সেইটোত ক্লিক মাৰি দিব লাগে। মই যিহেতু স্ক্ৰীনশ্বট মাৰি ৰাখিছিলোঁ ফোনৰ পৰা আপলোড কৰিবৰ কাৰণে, যোনটো স্ক্ৰীনশ্বট মাৰি থোৱা আছিলে সেইটোত ক্লিক মাৰিলোঁ। ক্লিক মৰাৰ পিছতে আপোনাৰ এটাচমেণ্টত এইটো সোমাই যাবগৈ। সোমাই আপোনাৰ ডেছক্ৰাইব দ্য ইছ্যু লিখা যে আছে ওপৰত, সেইটোত আপোনাৰ প্ৰব্লেমটো অলপ লিখি দিব লাগে। মই এইটো লিখোঁ, প্লিজ ছল্ভ দ্য প্ৰব্লেম ৰিগাৰ্ডিং কমেণ্টছ। কমেণ্টৰ কাৰণেহে ইছ্যুটো হৈছে, গতিকে মই কমেণ্টৰ বিষয়ে ইয়াত অলপ লিখি দিলোঁ। তাৰপিছত তলত থেংকছ লিখি দিওঁ। লিখি চেণ্ড কৰি দিলোঁ। চেণ্ড কৰিবৰ কাৰণে ওপৰত যে এই যে তীৰ চিনৰ নিচিনা যে আছে সেইটো ক্লিক কৰি দিলে হ'ল। এইটোৱে হ'ল এনেকৈ ইছ্যু সৃষ্টি হ'লে আপোনাৰ ছল্ভ কৰা এটা সহজ উপায়। থেংক ইউ।